মিডিয়া বন্ধুসকল আৰু আমাৰ অতিথিসকলক মই সকলো সন্মানপূৰ্বক জনাইছোঁ যে মোৰ নাম তিলক চাও। মই হিন্দী ভাষী বিকাশ পৰিষদৰ প্ৰেচিডেণ্ট আৰু মই অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া দেৱৰ প্ৰতি অনুৰোধ জনাওঁ যে আমাৰ গোসাইগাঁও 1 নম্বৰ সমষ্টিৰ যিটো অপেন চিট, ইয়াত আমি বিজেপি কেণ্ডিডেট হোৱাৰ আশা কৰি আছোঁ, কিয়নো আমাৰ ইয়াত সকলো জনগোষ্ঠীৰ মানুহবিলাকে ইয়াত দাবী কৰে যাতে বিজেপি কেণ্ডিডেট হ'ব লাগে, সকলোৱে ইচ্ছুক। গতিকে মই আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰৰ অনুৰোধ কৰোঁ যে আমাক ইয়াত এজন বিজেপি কেণ্ডিডেট দি গোসাইগাঁও 1 নম্বৰ সমষ্টিত বিজেপি কেণ্ডিডেট দি আমাক সকলো জনজাতি গোষ্ঠী সকলোকে আকাংক্ষা পূরণ করে যাতে এটু মই অনুরোধ করো। সেরিগে নোডা থিন সানাম को जोहार। নোডা নোয়া समागुड़ी बल खेलेट टंडी रे जारवाओ कान निमित दल संगठन रेन सानाम मानवतान को और नोडे आपे तिने दो सांबादिक को पे हेज सेटर कान आपे समांग रे और तिने ᱧᱮᱧᱮᱞᱤᱭᱟᱹ को मेना को आंजोमिया को सानाम को मांग रे इनसेन आले साहित्य परिषद गोसाईगांव जिले पाहटा सेन खन सगुन जोहार चाल आबुन कना। तबे तेहिन नोडे देला जरवा कान रे विशेष जरूर दो नोआ गे नोडे 15-16 टी दल संगठन ले जरवा काना। तो ओका दो कोकराझार समष्टि रे मणे गोटे कोकराझार डिस्ट्रिक्ट रे मणे गोटे समष्टि मिना मणे गोटे विधानसभा समष्टि रे पिया समष्टि दो ओपन कना। ओना पिया समष्टि रे जेमन जतो समष्टि रे नाम और बाबुन नाम से नाम और बाबुन बाले नाम मुठोते गोसाईगांव 1 नंग समष्टि रे जेमन बीजेपी दल से खय टिकट जेमन नामो नोआ आले 15-16 टी दल संगठन से खले दाबियर कना। माने जखन पर्यंत कांग्रेस हटाव कना कांग्रेस हटाव तायम बीजेपी दल हेकना बीजेपी दल हे कते नोडा तीसो बीजेपी दल बांग दो आंचलिक रिया टिकट बांग दो आले असेंबली रिया टिकट मिते हो बांग नाम अकरा तीन दबिते ओनाते आले ले गोटा गुलेन केदा 15-16 टी दल संगठन पाहटा सेन खन जेमन नियदम टिकट नाम जरूर। হয় নমস্কাৰ, মোৰ নাম ধনীৰাম বৰ্মন, আমি শ্ৰীৰামপুৰ আঞ্চলিক আক্ৰাছো। আজি আমাৰ ইয়াত যেটো সন্মুখত নিৰ্বাচন আহি আছে, আমি আজি ইয়াত বিভিন্ন দল সংগঠনে একত্ৰিত হৈ আজি আমি ইয়াত প্ৰেছ মিট দিব লগা হৈছে। এইটোৰ কাৰণতে যে আমি দীৰ্ঘদিনৰ পৰা বহু দিনৰ পৰাই যেতিয়া আমাৰ ৰাজ্যিক বিজেপিৰ প্ৰেচিডেণ্টসকলে আহে, ইয়াত মন্ত্ৰীসকলে আহে, আমি দল সংগঠনৰ পৰা আমি সিহঁতক বাৰে বাৰে আমি আপত্তি কৰি থাকোঁ যে আমাৰ ইয়াত বিজেপি প্ৰাৰ্থী দিব লাগে। তো কোনোবেলেও আমাক বিজেপি প্ৰাৰ্থী ইয়াত দিয়া নাই। আমি বহুত আশা কৰি আছিলোঁ যদিও। তো আমাৰ এটাই দাবী, আমাৰ খালি আক্ৰাছো বুলি নহয়, আমাৰ ইয়াত যিমান দল সংগঠন আছে আমাৰ সকলোৰে পৰা ইচ্ছা এইবাৰ আমাক ইয়াত বিজেপি কেণ্ডিডেট আমাৰ এই গোসাইগাঁও সমষ্টিখনত দিব লাগে। আমি এইবাৰ আমি এটাই আশা কৰিম, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এটাই অনুৰোধ কৰিম, আমি সকলো দল সংগঠনৰ ফালৰ পৰা যে আপুনি এইবেলি আমাক এই বিধানসভা ইলেকশ্যনৰ আগমুহূৰ্তত আমাক ইয়াত বিজেপিৰ পৰা কেণ্ডিডেট দিব লাগে। আমাৰ ইয়াত উন্নয়ন বহুত বাকী আছে, বহুত পিছপৰা অঞ্চল এই গোসাইগাঁও সমষ্টিটো। সেইকাৰণে আমি মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি বিবেকবাকে আমি অনুৰোধ কৰিছোঁ যাতে এইবেলি আমাক ইয়াত গোসাইগাঁও সমষ্টিত আমাক বিজেপি প্ৰাৰ্থী এজন লাগে, আমি সেইটোৱে দাবী কৰিছোঁ। আজি আমি শ্ৰীৰামপুৰ ছেমাগুৰি ফুটবল খেলপথাৰত আয়োজিত সংবাদ মেলত উপস্থিত আমাৰ সংবাদকৰ্মী দাদা ভাইসকল, আপোনালোক সকলোকে ইয়াতে স্বাগতম জনালো। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ বিধানসভা নিৰ্বাচন সমাগত। এই বিধানসভা নিৰ্বাচনত উপলক্ষে আজি আমি গোসাইগাঁও, আপোনালোকে জানে যে বিটিচিৰ আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কোকৰাঝাৰ জিলাত 5টাকৈ আমাৰ বিধানসভা সমষ্টি আছে।
তাৰে 2টা সমষ্টি অপেন আছে আৰু 3টা সমষ্টি ST ৰিজাৰ্ভ। তো সেই হিচাপে আমাৰ গোসাইগাঁও আৰু পৰ্বতজোৰা গোসাইগাঁও আৰু বাওখুংৰি এই 2টা সমষ্টি অপেন আছে। তো আমি গোসাইগাঁও সমষ্টিৰ ভোটাৰ হিচাপে আমি ইয়াতে আমাৰ নেশ্যনেল লিবাৰেশ্যন ফৰ্চ অফ বেংগলী NLFB লগে লগে আমাৰ ইয়াতে 15টা সংগঠনৰ নেতৃত্ব আছে। আমি সকলোৱে একত্ৰিত হৈ আমাৰ অসম চৰকাৰৰ প্ৰতি তথা আমাৰ বিজেপি দলৰ প্ৰতি আমাৰ এটা আহ্বান আমাৰ সকলো দল সংগঠনৰ যে যিহেতুকে পূৰ্বৰে পৰা আমি গোসাইগাঁও বিধানসভা আজিলৈকে আমি বিজেপিৰ প্ৰাৰ্থী পাবলৈ সক্ষম হোৱা নাই। তো এই বিলৈয়ে যেন আমাক বিজেপিৰ প্ৰাৰ্থীৰ পৰা আমাৰ গোসাইগাঁও সমষ্টিৰ ভোটাৰসকলক বঞ্চিত নকৰে, ইয়াৰ কাৰণে আমি বিজেপিৰ ৰাজ্যিক নেতৃত্ব তথা অসম চৰকাৰৰ মুৰব্বী আমি আহ্বান কৰিম আমি গোসাইগাঁও সমষ্টিৰ ভোটাৰসকলে আমাক নিশ্চিতভাৱে আমাৰ ভোট প্ৰদান কৰাত এটা আমাৰ দলীয় চিহ্ন লাগে, পদম ফুলৰ চিহ্ন লাগে। আমি আমাৰ এই ভোটাৰসকলে যিহেতুকে আজি অসমখন বিভিন্ন ধৰণে অসমখন আমাক আগুৱাই লৈ গৈছে, আমাৰ সন্মানীয় CM ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমখন আগুৱাই লৈ গৈছে আৰু আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ সকলোৰে সহানুভূতি আছে। তো সেইবুলি আমি এটা কথা আপোনালোকক নিশ্চিতভাৱে কম যে আমি উন্নয়নৰ এটা গাড়ীৰ সাৰথি হ'ব নিবিচাৰো, আমি গাড়ীটো ৰাইড কৰিব বিচাৰো। যে আগৰে পৰা আমি চাই আহিছো যে আমাৰ গোসাইগাঁও বিধানসভাৰ পৰা জিকা প্ৰাৰ্থীজন আমাৰ দিছপুৰত গৈ সাপোৰ্ট কৰে। তো আমি এইবুলি সাপোৰ্টৰ পক্ষত আমি নাই, আমি নিজে আমি প্ৰতীক দলীয় প্ৰতীক বিজেপিৰ প্ৰতীক পদম ফুলত আমি ভোট দিয়াৰ কাৰণে আমি আগ্ৰহী। আৰু আমি ইয়াতে 16টা সংগঠন আমি ইয়াতে বিৰাজ হৈছো। আমাৰ 16টা সংগঠনৰ মুৰব্বীসকলৰ সকলোৰে এটাই মত, বিভিন্ন দল সংগঠনৰ মই মুৰব্বীসকলে নিজৰ নিজৰ সংগঠনৰ ব্যক্ত কৰিব আপোনালোকৰ সন্মুখত, কিন্তু আমি NLFB ফালৰ পৰা আমি কৈ আছো যে আমি এটা গাড়ীৰ সাৰথি হ'ব বিচৰা নাই, এটা গাড়ীৰ পেছেঞ্জাৰ হ'ব বিচৰা নাই, আমি গাড়ীটো চলাব বিচাৰো। তাৰ মানে এইটোই যে দিছপুৰত চৰকাৰ হোৱাৰ কাৰণে আমি সাপোৰ্ট কৰিব বিচৰা নাই, আমাৰ প্ৰাৰ্থীজন আমাৰ গোসাইগাঁও বিধানসভাৰ পৰা জিকি গৈ সেই প্ৰাৰ্থীজনে যেন চৰকাৰ কৰিব পাৰে বা চৰকাৰক সাপোৰ্ট কৰিব পাৰে, এইখিনি আমাৰ NLFB নেশ্যনেল লিবাৰেশ্যন ফৰ্চ অফ বেংগলীৰ পৰা এইখিনি দাবী।